হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উৎপাসনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ব্লগৰ সৈতে আহি গ'লো। আজিও আছে আমাৰ দত্ত। আজি আহি আছে কোন গম পায়নে? তো আজি আহিছে পুৰা ফালাফালি ব্লগ, গম পাইছে কাৰ কথা কৈছোঁ, ভূষণ পাঠক। এতিয়া আমি কমলাবাৰীলৈ আহিছোঁ নিবলৈ। বহুত দেৰিয়ে হৈ গ'ল, হ'লেও পাই গ'লোহি। এতিয়া ভূষণ দা কমলাবাৰীতে আছে। ভূষণ দাক আমি গাড়ীত উঠাওঁ, আমাৰ দত্ত আছে। তাৰপিছত আমি ক'লৈ লৈ যাওঁ আপোনালোকে গম পাব। এইটো একেবাৰে লগ পাই আছোঁ। ভূষণ দাৰ ওচৰত কেমেৰা অন কৰিমগৈ। অ'কে, আহি গ'ল। বহুত দেৰি ৰখিল, তাৰ বাবে বেয়া নাপাব। আৰু এইফালে আছে মজা। এতিয়া দত্তৰ ফালে গৈ আছো, তাৰপিছত চাই থাকক। বন্ধু বান্ধৱীসকল, কালিৰ ব্লগটো সম্পূৰ্ণ নহ'লে। আজি ভূষণ দা আহিছে আমাৰ ঘৰলৈ। অহাৰ পিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টোত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ফাইনেলি ভূষণ দাহঁত আহি গৈছে। বহুত বহুত ধন্যবাদ। এয়া ভূষণ দা। চাহ খাইছোঁ কুলদীপহঁতৰ ঘৰত, মিঠাই খাইছোঁ, এই ধুনীয়া নিমকি খাইছোঁ, বিস্কুট আছে ধুনীয়া। আৰু কুলদীপক লগ পাই ক'লোৱে বহুত 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 বেছি ভাল লাগিছে। লগতে ভাগ্য আছে, ভাগ্যক লগ পালোঁ। আৰু ৰঞ্জিত আৰু এইবাৰ আমি আমাৰ CM ছাৰৰ কিবা এটা ইণ্টাৰভিউ আছিল, সেইকাৰণে আহিলোঁ অতি সোনকালে। মই 10 দিন থকাকৈ, এসপ্তাহৰ পৰা 10 দিন থকাৰ কাৰণে মাজুলীত আহি আছোঁ। অহা কথাই আছিলে, কিন্তু অতি সোনকালে আহি আছোঁ। তেতিয়া আকৌ আহিম। চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিম। KB এণ্টাৰটেইনমেণ্ট মাজুলী, তেওঁৰ চেনেলটো ব্লগে বনোৱা চাগে ন? ব্লগ বনাই আপোনালোকে চাব। অলৰেডি আপোনালোকে চাইছে চাগে। যিসকলে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব, তেওঁকো মৰম দিব। আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে। থেংক ইউ। ৰঞ্জিতা কি ক'বা? থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি। ভাল লাগিলে কুলদীপে আমাক ইনভাইট কৰিছে, ঘৰত চাহ খুৱাইছে। আমি চাহ খাই আছোঁ, বহুত ভাল লাগিছে। কুলদীপ, থেংক ইউ ছ' মাছ। আকৌ আহিম, আমি মাজুলী আহিলে নিশ্চয় আপোনালোকে আকৌ আহিম নিশ্চয়। থেংক ইউ ছ' মাছ। আৰু কুলদীপৰ চেনেল আছে, চেনেলটো প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব এণ্ড প্লিজ শ্বেয়াৰ কৰি দিব। আৰু দাদা আছে। আহি খুব ভাল লাগিলে। কুলদীপে মাতিলে আমাক, বহুত ভাল লাগিলে। কিবা মানে দৌৰা দৌৰিকৈ অহা হ'ল, কোনো প্লেন নাছিলে মাজুলী, কিন্তু পাছতকৈ নিশ্চয়কৈ আহিম। আৰু আহিলে কুলদীপহঁতৰ ঘৰত আহিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। বহুত ভাল লাগিলে অহাৰ কাৰণে। দিয়া, থেংক ইউ, বহুত বহুত ধন্যবাদ জনাইছোঁ। কুলদীপ আৰু আহিম নেক্সট। আৰু একদম ইমান ভাল লাগিলে, মোৰ ভাইটিৰ নিচিনা কুলদীপ হওক, ভাগ্য। আকৌ অতি সোনকালে আহি আছোঁ মাজুলী। থেংক ইউ। ৰঞ্জিতা। থেংক ইউ ছ' মাছ কুলদীপ। আকৌ আহিম, নিশ্চয় আহিম। মাজুলী আহিলে নিশ্চয় তোমাৰ ঘৰলৈ আহিম, আকৌ লগ পাম ন। ভাল লাগিলে, লগ পাম, বহুত ভাল লাগিলে। থেংক ইউ ছ' মাছ। বাই বাই, লগ পাম।